এইটো আমাৰ বহুত দিন বা বহুত মাহৰ পৰা আমি এইটো অনুসন্ধান লগাই আছিলোঁ। আমাৰ বিশেষ সূত্ৰৰ দ্বাৰা আমি আজি জানালি বান্তিজৰাৰ পৰা আমি এইটো এই হাতীৰ দাঁতটো আমি ধৰিবলৈ সক্ষম পাইছোঁ। আমাৰ SSB 31st বেটেলিয়ন SSB ৰাইমনা আৰু চেণ্ট্ৰেল ৰেঞ্জ ইনচাৰ্জ আৰু ষ্টাফ তেখেতসকলৰ মানে জৰিয়তে আজি এইটো কি নাম তেওঁ মাটিঅ বসুমতাৰী জানালী গাঁৱৰ তেওঁক আজি মানে ধৰিবলৈ সক্ষম পালোঁ। আৰু এইবিলাক বস্তু ক'ৰ পৰা ক'ত লৈ যায় এইবিলাক মানে আপুনি কিবা গম পায় নেকি? বস্তুবিলাক ক'ত যায় এইবিলাক? এইটোতো বস্তু ক'ৰ পৰা ক'ত যায় কেনেকৈ তেওঁলোকৰ মানে নেটৱৰ্ক থাকে এইটো আমি একচুৱেলি সঠিক নাজানো। কিন্তু কেতিয়াবা আমি বেলেগৰ পৰা শুনিবলৈ পাওঁ যে তেখেতসকলৰ মানে ভূটান আৰু ৱেষ্ট বেংগল আৰু নেপালৰ লগত কিবা জড়িত মানে এটা লিংক আছে বুলি এইটো গম পাইছিলোঁ আমি। एक्चुअली हमारे पास इसका इनपुट था, सोर्स के थ्रू इनपुट मिला है हम लोग को। इनपुट के हिसाब से हमने जॉइंटली प्लान किया इसको, जो कि फॉरेस्ट और SSB मिल के, जो कि फॉरेस्ट में पड़ता है, फॉरेस्ट का इलाका है रिपु रिजर्व फॉरेस्ट, जो कि अभी फ़िलहाल रायमना नेशनल पार्क अनाउंस हो गया। तो हम यहाँ पे जनरली फॉरेस्ट के साथ तालमेल करके हम लोग काम करते हैं। तो इन्फॉर्मेशन आधार पर हमने एक जॉइंट पेट्रोलिंग लॉन्च किया है। तो उस हिसाब से जैसे हमारा इन्फॉर्मेशन था तो ठीक ठाक वो इन्फॉर्मेशन के हिसाब से वो लोग उस जगह पर पहुंचा, तो हमने उसको पकड़ा है उसी टाइम में। पकड़ने के बाद उसके बाद सर्च किया गया तो देखा गया कि ये सामान है, यही एक्चुअली। হয়, আমাৰ আজিৰ পৰা মাত্ৰ এসপ্তাহমান ধৰি এই অভিযান আমাৰ ইনফৰ্মেশ্যন এটা আছিলে যে এনেকুৱা আপোনাৰ দুটা হাতীৰ দাঁত, দুটা বুলি আৰু বহুতকেইটা আছে, আমি অভিযান চলাই আছোঁ। আজি আমি দুটা মানে যোৱা এসপ্তাহৰ আগৰ পৰা আমি এটা ইনফৰ্মেশ্যন পালোঁ যে হাতীৰ দাঁত দুটা আমাৰ এই ছাইডত আছে, আপোনাৰ ৰাইমনা ছাইডত আছে। একচুৱেলি আমি গম পোৱা, আমি চ'ৰ্চ লগালোঁ। চ'ৰ্চ লগোৱাৰ সময়ত আমি খবৰ পালোঁ যে এনেকুৱা হাতীৰ দাঁতটো আছে জানালী গাঁৱত। সেই মৰ্মে আমি আমাৰ চ'ৰ্চক আমি সেই পঠাই দিলোঁ তাত। আমি গ্ৰাহক হিচাপে নিজে গ'লোঁ তাৰমানে ফিল্ডত। আমি গ্ৰাহক হিচাপে যাই তেওঁক মাতিলোঁ তাত। মাতি আমি এই মাটিঅ বসুমতাৰী জানালী গাঁও তেখেতক মাতি চ'ৰ্চৰ থ্ৰুদি মাতি আমি এখন টেম্পু গাড়ীৰে হাতীৰ দাঁত দুটাক আনিব ক'লোঁ। তেখেতে নিজৰ টেম্পু গাড়ী লৈ আহিলে। সেই মৰ্মে আমিও ইপিনৰ পৰা আমি চেণ্ট্ৰেল ৰেঞ্জৰ মই আৰু মোৰ ষ্টাফ লগত আমাৰ 31st BN ৰাইমনা SSB তেওঁলোকৰ সহযোগত হয়, এছিষ্টেণ্ট কমাণ্ডেণ্ট আছে ৰাইমনাৰ, তেখেতৰ সহযোগত আমি ধৰিবলৈ সক্ষম হওঁ। আৰু কিমান ওজন হ'ব দুটা? হয়, এই হাতীৰ দাঁতটো আমি ৱেইট কৰাত আমি 15 কেজি পাইছোঁ। আৰু এইটো তেওঁ আন্তঃৰাষ্ট্ৰীয় বজাৰত কিমান মূল্য কিবা গম পায় নেকি? হয়, একচুৱেলি এইবিলাক আপোনাৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্যটো নাথাকে। একচুৱেলি আন্তঃৰাষ্ট্ৰীয় বজাৰ ইলিগেল আন্তঃৰাষ্ট্ৰীয় বজাৰহে আপোনাৰ সেই হয়। আৰু এইটো এটা হ'ল ৰাইমনা নেশ্যনেল পাৰ্কৰ ফাৰ্ষ্ট অফেন্স। এইটো কি বস্তু? ভগৱানৰ পিছত এইটো কি বস্তু?